दिनै UPPL दोलोनि खुंगा 6थि गायसनथाय सान बिटिआरआव सरकार दाखांनायनि उनाव गिबियै दिनै UPPLआ दोलोनि गायसनथाय सान फालिदों। मिरु UPPL आरो क'क्राझार जिल्ला UPPLनि बानजायनायाव क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव फालिनाय जादों दोलोनि 6थि गायसनथाय सानखौ। दिनैनि बे गायसनथाय सान फालिनाय हाबाफारि बायदियै दोलोनि फिरफिलाखौ बिरहोयो UPPLनि आफादगिरि आरो आथिखाल बिटिआरनि गाहाय प्रमद बर'आ। मुंख्लंफोरनो मावबावजेनो UPPLनि मावफुं आफादगिरि रोनगोरा नार्जारिया। बेजों लोगोसे आलारि फोजोंनानै दोलोनि 6थि बोसोर जानायनि केक हायो दोलोनि आफादगिरि प्रमद बर'आ। बेनि उनाव मिरु आरो जिल्ला थाखोनि UPPLनि दैदेनगिरिफोरनि गेजेराव फैगौ समाव दोलोनि मावथांखि आरो सिगां फारसे खामानि मावलांनांगौ आयदाखौ लानानै मोनसे मेल जथुमनाय जायो। मख'नाय जायोदि थांनाय 2015 मायथाइनि 5 आगस्टआव दिनैनि सानावनो आथिखालनि आसामनि मन्त्रि उरखावगोरा ब्रह्मनि दैदेननायाव क'क्राझार जिल्लानि थुलुंगाफुरियाव UPPL राजखान्थि दोलोआ जोनोम मोनदोंमोन। आमार प्रतिष्ठापक सभापति UG ब्रह्म डांगरिया আজি অসমৰ কেবিনেট মন্ত্ৰী তেখেতলৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আজি UPPL যেটো 6th ষষ্ঠ ফাউণ্ডেশ্যন দিৱস বা প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ আৰু তেখেতৰ যেটো এটা ভিজন আছিলে যে বড়োলেণ্ড অঞ্চলটোত শান্তি স্থাপন কৰিব লাগে, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই আগবাঢ়ি যাব লাগে, এই অঞ্চলৰ এটা সুশাসন গঢ়ি তুলিব লাগে, গণতান্ত্ৰিক যেটো মূল্যবোধ ইয়াত থাকিব লাগে, এই গোটেই কথা লৈ পেলাই এটা ৰাজনৈতিক সংগ্ৰামত আজিৰ পৰা 6 বছৰ আগত নামি পৰিছিলে আৰু আজি আহি পেলাই UPPL ইয়াত ৰুলিং পাৰ্টি হ'বলৈ সক্ষম হৈছে, অসম চৰকাৰৰ অংশীদাৰ হ'বলৈ সক্ষম হৈছে। তো এই দীঘলীয়া জাৰ্নিত আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াই যেটো নেতৃত্ব দিলে মই তেখেতক প্ৰথমতে কংগ্ৰেচুলেশ্যন দিছোঁ আৰু UPPLৰ কাম কৰোঁতে যিসকলে বিভিন্ন কাৰণত আজি তেখেতসকলে স্বৰ্গবাসী হ'ল তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি UPPL দলে BTCৰ শাসনৰ যন্ত্ৰ চম্ভালাৰ লগে লগে BJP আৰু আমাৰ গণসুৰক্ষা পাৰ্টিৰ লগত ইয়াত আমাৰ এটা গধুৰ দায়িত্ব আহি পৰিছে। ইমান বছৰৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ হোৱা নাছিলে, সেই আশা আকাংক্ষাটো আমি পূৰণ কৰিব লাগিব। ইয়াত শিক্ষাৰ সমস্যা আছে, ইয়াত যাতায়াতৰ সমস্যা আছে, ইয়াত এমপ্লয়মেণ্টৰ সমস্যা আছে, যে ইয়াত মানে সংস্থাপন নাই, ইয়াত এগ্ৰিকালচাৰৰ সমস্যা আছে, কৃষিৰ সমস্যা আছে। সো সকলো সমস্যাৰে ভৰপূৰ আমাৰ বড়োলেণ্ড অঞ্চল আৰু সেই সমস্যাখিনি যেটো গেপ হৈ আছে সেইটো ফুলফিল কৰিবৰ কাৰণে আমাক স্পেচিয়েলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আসামৰ পৰা সহায় লাগিব আৰু ইয়াৰ লগতে আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজৰো মানুহবিলাকৰ মানসিকতাটো সলনি হ'ব লাগিব। ইয়াত অহা অফিচাৰবিলাকে অলপ কৰ্মমুখী হ'ব লাগিব, ইয়াত আমাৰ ৰাজনীতি অৰাজনীতিক সকলো শ্ৰেণীৰ মানুহ অলপ কৰ্মমুখী হ'ব লাগিব আৰু এণ্টি ছ'চিয়েল যিবিলাক এক্টিভিটি চলি আছে, ড্ৰাগ মদ ভাং যিবিলাক আছে ইয়াৰ পৰা আমি অলপ দূৰত আহিব লাগিব আৰু বিশেষকৈ আজি কাউন্সিল লেভেলৰ পৰা ব্লক লেভেললৈ যিখিনি শাসন যন্ত্ৰ আছে সেইখিনি দুৰ্নীতিমুক্ত হ'ব লাগিব আৰু এইখিনি কৰিবৰ কাৰণে এতিয়া নতুনকৈ গঠন হোৱা চৰকাৰখনে আমি চেষ্টা কৰি আছোঁ। যোৱা চৰকাৰে আমাক এটা উপহাৰ দি গৈছে 3000 কোটি টকাৰ এটা ধাৰ লাইবিলিটি আমাৰ ওপৰত জাপি থৈ গৈছে। এই লাইবিলিটিখিনি আমি নাইকিয়া কৰিব লাগিব আৰু ইয়াৰ পিছত আমাৰ বড়োলেণ্ড অঞ্চলখন ভাৰতবৰ্ষৰ কোনো এটা উন্নত অঞ্চলৰ নিচিনাকৈ অসমৰ কোনো এটা উন্নত অঞ্চলৰ নিচিনাকৈ আমাৰ অঞ্চলটো আগুৱাই লৈ যাব লাগিব আৰু ইয়াৰ কাৰণে কিছুমান চাইণ্টিফিক প্লেনিঙৰ দৰকাৰ হয় আৰু সেই চাইণ্টিফিক প্লেনিংবিলাক আমি এতিয়া কৰিবলৈ গৈ আছোঁ। আজি UPPL দলে 6th ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছোঁ। কোকৰাঝাৰত আমাৰ বড'ফা কালচাৰেল কমপ্লেক্সত আমি এই চেলিব্ৰেশ্যনটো কৰি আছোঁ। দিনজোৰা কাৰ্যসূচীৰে আমি পালনটো কৰিবলৈ গৈ আছোঁ। প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন আছে, আমাৰ দলীয় পতাকা আৰু আমাৰ সভাপতি মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াই উত্তোলন কৰিব। ইয়াৰ ওপৰত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে, তাৰপিছত আমাৰ সভা এটা আছে, আমাৰ দলীয় সভা আৰু সেই সভাখনত আমাৰ অসম প্ৰদেশ BJP সভাপতি তেখেত ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত হ'ব আৰু তেখেতে ভাষণ ৰাখিব। ইয়াৰ উপৰিও আমাৰ দলীয়ভাৱে আলোচনা হ'ব, দলখন কেনেকৈ মজবুত কৰিব লাগে ইয়াৰ পৰা আমাৰ চৰ্চা চলিব। আগন্তুক দিনবোৰ আমি কেনেকৈ লৈ যাম, কাৰণ আৰম্ভণিৰ পৰাই UPPL দলে ষ্ট্ৰাগল কৰিব লগা হৈছিল আৰু BPFৰ দিনত BPFে কোনো পধ্যে UPPL দলক মানে উত্থানৰ কোনো বিচৰা নাছিল। আমাৰ সতীৰ্থসকলে মৰিব লগা হ'ল, বহুতেই আমাৰ মানে কষ্ট পাব লগা হৈছিল তেওঁলোকৰ দিনত। মাৰা কাটা এটা ৰাজনীতি আমি দেখিবলৈ পাই আছিলোঁ। সেইকাৰণে UPPL দলে প্ৰতিজ্ঞাবদ্ধ
আমি প্ৰতিজ্ঞা লৈছিলোঁ যে আমাৰ বিটিআৰ অঞ্চলত ৰাইজক এই দাদাগিৰি দমনীতিৰ ভ্ৰষ্টাচাৰীৰ পৰা ৰাইজক উদ্ধাৰ কৰিব লাগে আৰু সুশাসন প্ৰতিষ্ঠা কৰিব লাগে সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে ইয়াত জীয়াই থকাৰ কাৰণে এটা বাতাবৰণ সৃষ্টি কৰিব লাগে আৰু ইয়াত মূল্যবোধৰ ৰাজনীতি আমি প্ৰতিষ্ঠা কৰিব লাগিব এই মৰ্মে UPPL দলে জন্ম ল'লে 2015 চনৰ আজিৰ তাৰিখত আজি 5 আগষ্ট তো এই 5টা বছৰ 6টা বছৰত আমি সংগ্ৰামৰ মাজত আহিছোঁ আৰু কথাটো সেইটোৱে যে 6টা বছৰতে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে আমাক সঁহাৰি জনাইছে আমাৰ কথাটো ৰাইজে শুনিছে আৰু বিগত দিনবোৰত যিবিলাক ইলেকশ্যন হৈ গ'ল BTC ইলেকশ্যন MLA ইলেকশ্যন হৈ গ'ল সেই ইলেকশ্যনত ৰাইজে আমাৰ UPPL দলক আঁকোৱালি ল'লে তো আজি আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লোঁ আজি আমাৰ অসম চৰকাৰৰ লগতো মিলা প্ৰীতি চৰকাৰ আমাৰ আছে বিটিআৰত আমাৰ চৰকাৰ চলাই আছে তো গতিকে ধুনীয়াকৈ ৰাইজে বুজি পাইছে আৰু ৰাইজে আমাক সুযোগ দিছে গতিকে আজিৰ দিনত মই বিটিআৰ অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ যে বিশেষকৈ UPPL দলক সঁহাৰি জনোৱাৰ কাৰণে আৰু আমাৰ প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিম ৰাইজৰ প্ৰতি আমাৰ যিটো প্ৰতিশ্ৰুতি আছে আমি ৰক্ষা কৰিম